নমস্কাৰ, মই জুপিটাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'বলৈ গৈ আছে। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। আজি আমি গৈ আছোঁ মালগোসাঁই পূজা। এই পূজা ডিমৰীয়া ঘগুৱা অঞ্চলত পতা হয়। এই পূজাৰ বিষয়ে যিমানখিনি শুনি আহিছোঁ আজিলৈকে আপোনালোককো অৱগত কৰিবলৈ চেষ্টা কৰিম। লগতে কেনেকুৱা হয় কি হয় দেখুৱাই যাম। আমি আহি পাইছোঁহি। এই পূজা মধ্যযুগৰ পৰা অনুষ্ঠিত হৈ আহিছে। আপোনালোকে দেখিবলৈ পাইছে এখন চাঙি। এই চাঙি বাঁহেৰে নিৰ্মাণ কৰা হয় আৰু তাত তান্ত্ৰিক মন্ত্ৰৰে চাঙিখনত অলৌকিকতা প্ৰদান কৰা হয়। পাছত 4জন বলিষ্ঠ ডেকাই চাঙি দেৱতাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অঞ্চল জুই পানী একাকাৰ কৰি পৰিভ্ৰমণ কৰে। এই চাঙি বহন কৰা লোকসকলে অঞ্চলটোৰ প্ৰতিঘৰ গৃহস্থৰ ঘৰতেই প্ৰৱেশ কৰে আৰু গৃহস্থই শ্ৰদ্ধা ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়ায় শৰাই শলিতা। এই ডিমৰীয়াৰ পঞ্চদেৱতা কেইজনৰ ভিতৰতে মালগোসাঁই অন্যতম। ইয়াতে চাই আছোঁ বাৰু, ভয় কৰিব নালাগে, কিন্তু মোৰ বহুত বেছি ভয় লাগিছিল। বহুত মানুহ হৈছিলে ইয়াতে। ৰজাদিনীয়া এই ঐতিহাসিক পূজা আজিও পৰম্পৰাগত সংস্কৃতি ৰূপে জীয়াই আছে ডিমৰীয়া ৰাইজৰ অংশগ্ৰহণৰ জৰিয়তে। আৰু এই মালগোসাঁই পূজা বহিঃশত্ৰুৰ আক্ৰমণৰ প্ৰতিৰোধ বল বিক্ৰমৰ লগতে শস্যমস্য শ্ৰীবৃদ্ধিৰ বাবে এই পূজাভাগ যুগ যুগ ধৰি পালন কৰি আহিছে ডিমৰীয়া ঘগুৱা গাঁও ৰাইজে। বহুত দৌৰিলোঁ গোসাঁইৰ লগত, একদম বহুত বেছি ভাগৰ লাগিছে। ইয়াতে অলপমান গছৰ তলত বহিছোঁ। এয়া বৌ আহিছে, দাদাও আহিছে, একেলগে আহিছোঁ আমি। বহুত ভাল লাগিছে আৰু বহুত বেছি মানুহ হৈছে। 2 বছৰকৈ চাগে পতা নাছিল বোলে, সেইকাৰণে বহুত মানুহ হৈছে ইয়াতে এইবাৰ। আমি এতিয়া ঘৰ যাবৰ কাৰণে ওলালোঁ। বহুত দিনৰ পৰা মন আছিলে এই মালগোসাঁই পূজাটি চাম বুলি। আজি মানে আহিলে বহুত বেছি ভাল লাগিলে। এতিয়া ঘৰ যাওঁ আৰু এন্ধাৰে হৈ গ'ল। তো আপোনালোকে কেনে পালে চাই মেলি জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।